বহুত খেলিলো দেই ৰাতিপুৱাই একদম গৰম উঠি গ'ল। মোৰ যে একদম পেট চেট মমাই গ'লগে ভোকত। যাওঁ ভাতটো খাই লওঁগে। পাপাই গাহৰি পেটু আনি থৈছে ৰাতিপুৱাই কপা আনিলে? কেলে আজি দেওবাৰ নহয় নি? আমাৰ গাঁৱত আছো এই চুকটোতে গাহৰি কাটে। তো তাৰ পৰা আনিলে। আকৌ বজাৰলৈ যাব নহয়। আজি মই পাপাৰ লগত বজাৰলৈ যাম দেওবৰীয়া। মোৰ যে বহুত দিন যোৱা নাই বজাৰলৈ। আমাৰ যায় নেকি পাপা? মই সুধিবগে লাগিব। হ'ব তেতিয়াহ'লে যাওঁ দে। অ'কে বাই, বজাৰত লগ পাম। এই ল'ৰাটো যে ৰাতিপুৱাই ওলাই গ'ল এতিয়ালৈকে খবৰ খাতি নাই ভাত পানী যে খাব লাগে। ইমান দেৰি হ'ল বাৰু এনেকে ইমান দেৰিকে ভাত নোখোৱাকে থাকে নি? শুনিছা নাই? মই বজাৰ যাওঁ। লিষ্টখন বনাই দিবা নি? ভিতৰত কি নাই, কি বস্তু লাগে? মই নোৱাৰো দে, ভাত বনাই একদম ভাগৰ লাগিছে। আপুনি নিজে চাই লওকচোন কি নাই। ভাত বনায়ো ভাগৰ লাগে নে? আমি ৰাতিপুৱাৰ পৰা কিমান কাম কৰিলো, এতিয়া আকৌ বজাৰ যাওঁ। যোৱাই বজাৰলৈ যোৱা যদি মোলে এণ্ডা পেন দুটা লৈ আহিবাচোন। গোটেইকেইটা ফুটিলে আপোনাৰ ইমান ফুটে নে? হয়, আনিছিলোহে এমাহ মানৰ আগত। তুমি যি ভচামূৰীয়া দাঙি আনা এমাহ যে যায় সেইটোৱে ডাঙৰ কথা। চালনীখনৰ নিচিনা ইপাৰ পৰা সিপাৰলে দেখা। ব্ৰেণ্ডেড আনিব লাগে, কেলভিন নহলে নাইকি তেনেকুৱা। সেইবোৰ মই নিজে পিন্ধি পোৱা নাই। তলত পিন্ধা বস্তুটো বাৰু ব্ৰেণ্ডেড পিন্ধে নে? পাপা বজাৰলৈ যাবা নি? ময়ো যাম তোমাৰ লগত। তই ভাত খাহি আছো না? ৰাতিপুৱা ভাত পানী খোৱা নাই, ক'তনো ঘূৰি ফুৰিছ? খেলি আছিলো আকৌ লংকেশহঁতৰ লগত। আজি চানডে, স্কুলো বন্ধ, তই পুৰা খেলিলো। যা এতিয়া ভাত খাগে যা, মায়ে উলিয়াই দিব। নাখাও, মই ভাত খালে তুমি বজাৰ যাবাগে, ময়ো যাম তোমাৰ লগত। নাযাও যা, মোৰ লিষ্ট বনাবলৈ আছে। তই ভাতকেইটা খা, মই তেতিয়ালৈকে লিষ্টখন বনাও। অজস্র মরমর বিকল্প কি আমার কাহিনী অপূর্ণ বেগর বেদনার স্থিতি লোবার তুমি বোতলে তোমার বাদে দেহা। এতিয়া যদি এনেকুৱা পকা ফুলা ৰ'দ মাৰিবলৈ হয়, জুলাই মাহত চোন মৰিয়ে থাকিম। কাষ্টমাৰ মৰিবি, সেইকাৰণে মই লাইফ ইঞ্চুৰেঞ্চ কৰিয়ে থৈছো। মই মৰিলে আমাৰ চাপৰিটোৱে খাব, সেইটো মৰিলে আৰু কোনে? মানুহজনীয়ে খাব, মানুহজনী মৰিলে কোনেও নাখায়। ধুমুচদা মই আকৌ অকলশৰীয়া মানুহহে, মোৰ এইবোৰ দৰকাৰ নাই। আগলে পাছলে বুলিবলৈ কোনোৱে নাই। সেইটো বাৰু হয়। কোনফালে ওলালে? বজাৰ নে? হয়, এই দেওবাৰে পাক এটা নেমাৰিলে ভালে নালাগে পিছে তই নাযাও নে? মোৰো যাব লগা আছিলে, এই ৰ'দটো চাই যাবলৈকে মন যোৱা নাই। আমাৰ এইবোৰ চাবলে নাই, ৰ'দ চদ মহতিয়াই যাওঁ। হ'ব দে, আহিছো বাৰু। গৈ থাকক। ময়ো পাক এটা মাৰিবহে লাগিছিলে, ঘৰত বস্তুৱে নাই। এই ধমেশদাহঁত যায় নাযায় জানো, গলে সিহঁতৰ লগতে যাম। ৰচোন বাবা, ফোন কেইটামান শুনি লৈছো। ওৰা একদম 99 প্লাছ হৈ যাওক, তাৰপৰা যাম। বজাৰলৈ যাওঁতে উৰা লাগে নে তোমাক? লাগিবতো, মই হাগিলেও ওৰা লাগে। হয়তো মোৰালৈ এক নোৱা হাগিটো ইমান নোৱা লেটিঙৰ কুমুৰটো ফুল হৈ যায়। এইবোৰ নকবা দেই পাপা। ব'লা সোনকালে যাওঁ বোলো। ৰচোন ৰ'দো যিহে ৰ'দ দিছে দেখিছ নাই, স্কিন একদম ধূস কৰি পঠিয়াব। লগতে গাড়ীখনো কষ্ট পাব। পাছবেলাকে যাম, তেতিয়াহে চব্জি দাম কমিব। 10 টকা 10 টকা 10 টকা তেনেকে চৰিলেহে যাম আৰু। তুমিয়ে যাবা তেতিয়া গেলা চব্জি সোপা লবলে। ঠিক আছে, গৈ থাকো তেতিয়া। আপোনালৈ আণ্ডাৰৱেৰ দুটা হয় নাই? কেলভিন নহলেও বাবা কোম্পানী আনিবা, পইচা মই পাছত দি দিম। বাৰু ল'ৰা বৈ। ককা মোকো 10 টকা এটা দিয়ক আকৌ, বজাৰত কিবা খাবলে। তই কি খাবি বজাৰত? খাম আৰু কিবা, দিয়কচোন। মই সীতানৰ মূৰৰ পৰা আনিব লাগিব। ল'ৰা আহ দেই সোনকালে। ধমেশদা বজাৰ যায় নি? হয়, আজি দেওবাৰ যে। তুমি? ময়ো বজাৰলৈকে বুলি আহিছো। আপুনি যাব বুলি গম পাও নহয়, তাকে বোলো আপোনাৰ লগতে যাম। আমাৰ ভেবেলাও যাব। একো নাই, তিনিটা গৈ থাকিম। সেই এন্দুৰ পোৱালিটো সমানহে, মাজতে সোমাই যাব। এইটো আহিলে, ব'লা। জোঁৱাইক পইচা 20 টকা দি পঠাইছো, শিখৰ গুটকা কিনিব চাবা। ককা
মোলে হেৰি লৈ আহিবাচোন খুৰমা জেলেপি ভুজিয়া তেনেকে যে মিক্স কৰি দিয়ে তেনেকুৱা সেইটো লেজেণ্ডাৰী মিঠাইটো ন সেইটো যে আগতে বজাৰলৈ গ'লে সদায় খাওঁ আজিকালি পাবলৈকে নাই নাই আজিকালি আগতেতো আমাৰ বজাৰলে বুলি ক'লে সেইটো মেইন আৰু সেইটো আনিবই লাগিব উঠ বাবা জলদি উঠ ইয়াতে ক্ষণি ঘামিলে তাৰ পালে কি হব ভগৱানে জানে সেইকাৰণে অকমান ক্ষীণ হব লাগে দেখিছা নাই আমাৰ ক্ষীণবোৰ গম নুঠে সৰুতে মোৰ তোৰ নিচিনা আছিলো লাকডালৰ লিখীয়া এতিয়া বিয়া চিয়া পাতিহে শকত হৈছো তোকো ছাগলী পেটৰ গাহৰি পেটৰ খুৱাই আছো নহয় বিয়া পাতি দিম আৰু তই এচত হৈ যাবি ভীমকলটোৰ সমান হ'ব ব'লা এতিয়া কৃষ্ণ ওলাই দিলো আৰু দেই প্ৰভু ৰক্ষা কৰিবা কৃষ্ণ আহক আহক ৰঙালাও ৰঙালাও একদম লিকটীয়া মিঠা ৰঙালাও নৰ্মেল ৰঙালাও 20 লিয়নি ৰঙালাও 30 এইবোৰ কি ৰঙালাও ওলাইছে দাদা আহক একদম ব্ৰেণ্ড নিউ ৰঙালাও মোৰ ঘৰৰ বাৰী ৰঙালাও একদম গোবৰ গু সেইবোৰ দি ডাঙৰ কৰিছো আহক হয় নেকি একদম গু দি হালধীয়া কৰি পেলালে ৰঙালাও কালাৰে কয়তো কিমান ফ্ৰেছ সেইটো কমলা ৰঙালাও তাৰপৰা আছে হালধীয়া ৰঙালাও বগা ৰঙালাও 50 shades of ৰঙালাও এতিয়া আপোনাক বা কোনটো লাগে দামটো বেছি কৈছা ইমান দাম নকবা আমিও দোকানী মানুহে দোকান দি চলো মোৰ দোকানলৈ আনো নহয় ৰঙালাও ইমানকে নলয় এইবোৰ 10 টকাকে লয় তুমি 5 টকাকে ল'বা দিয়া এইবোৰ বিলাতী মাল নহয় লোকেল হয় মই নিজৰ ঘৰত এইবোৰ নিজে খেতি কৰিছো সোণ পাচিনা বহাই নোৱাৰিম 25 টকাকে ধৰি দিব পাৰিম আৰু নালাগে তেতিয়া যাওঁ বেলেগ বেপাৰীৰ পৰা ল'মগে বেপাৰীৰ অভাৱ নাই যাওক মোতকে যদি কোনোবা কমত দিব পাৰে নহয় এই গোটেই মাৰ্কেটত মই লেংটা হৈ ঘূৰিম আহিব আজি মানুহ ইমান নাই নেকি ন ৰ'দটো বৰ চোকা যে এইডোখৰতহে নাই বাৰু সেইফালে দেখিছো ঘূৰি বজাৰলৈ আহিলে বৰ বেলেগ গোন্ধাই আকৌ ন গেলা পচা মিঠা কি যে গোন্ধাই আৰু বস্তু কি বিকে আকৌ শুকান মাছ কেঁচা মাছ মাংস তাৰপৰা এইফালে কি আছিলে তামোল এতিয়া কি ল'বাগে ন প্ৰথম কি ল'বনো চব্জিকে চাওঁগে বলক গৰম চিজনত কি চব্জি আহিছে ওলা তেতিয়া প্ৰথম চব্জিটোকে লৈ লওঁগে সপ্তাহটোলে তাৰ পাছত আছাম ট্ৰেক্টৰ লৈ ল'ম আৰু 1 কিলো বছ এতিয়া কিহৰ মাংস খাবি ক ৰাতিপুৱা গাহৰি পেটৰ খালি এতিয়া কি খাবি ছাগলী নে গাহৰি চব্জি লোৱাচোন পাপা চব্জি লোৱা মাংস খাই আমনি লাগিলে আৰু চব্জি গৰু ছাগলীহে খাই মানুহে খাই নিহে আৰু চেৰকা বাচ্চা হয় নাই চেৰকা বাচ্চা কি হেৰি খাব ঘাঁহ খাব তই মাংস খাব লাগিব তই হেৰি বাপেকটো চেৰ হয় দেখিছ নাই খাইছোৱেচোন আৰুনো কিমান খাম আমনি লাগিছে আৰু আমি মানুহ সৰ্বভোজীহে বাপেৰে ভুজি তেজ খোৱা তই বাপেৰে নাক কাণ কাটিবি আৰু মই চালে সৰু মাছ মাংস নহলে ভাতত হাতেকে নিদিওঁ সি গৰু ছাগলী ওলাইছে ঘাঁহ খোৱা বৈ সেইডোখৰত পখেনে বুঢ়ী ছাগলী কাটি আছে 1 কিলো লৈ লমগে নহলে চুস্তাকে লৈ লম ৰামবিহাৰী দা আপুনিও দোকান দিছে ভাইটি মই দোকান নিদিলে পৃথিৱী উল্টা হৈ যাব নে নাই সেইটো বাৰু হয় আৰু ধমেশ দা আহিলে আজি ভেবেলাকে লৈ আহিলে না ইও বৰ আহো আহো কৰিলে মই বোলো বৈ এই গৰমত তও পাই যাবি নহয় नकबा और बर भचमुरिया गरम एकदम लेंगिया ताला लेके टिटी गल रे और माथा गरम है गई हिटार के माफिक गरम तो बारो পৰিছে দে মো ঘামি গৈছোগে সবজি কি আছে এই সবজি একদম মাজা আছে উঘাড়ি আনিছো মাটি লাগি আছে গন্ধাই আছে আপনার মালা আছে তারপর গাজর বিলাহি বন্ধাকবি বেঙুন নেগুলি দুই চিকার কিমানকে পইচা এইবোৰ কেজি 1 কেজি কিনवालो অলপ বেছি আপোনালোক গাঁৱৰ মানুহ অলপ কমাই দিম 10 টকা 20 টকা ককচোন কি ল'ব ধৰি দিম না নাই বিলাহীকে লৈ লওঁচোন বাৰু প্ৰথম বিলাহী মৰামৰ বিলাহী বুকুতে পকিছে পাইয়ে এইবোৰ কি বিকিছ ককা কি লাগিব আপোনাক ব্ৰেড স্যান্ডউইচ বাৰ্গাৰ পিজ্জা হটডগ আপে কি কলি হটডগ মই গৰম কাপোৰ বিকিছ নেকি এইটো হটডগ খোৱা বস্তু এইটো হেৰি নহয় গৰম কুকুৰ নহয় তহঁতিহে জানিবি আৰু এইবোৰ কি বস্তু বিকিছ নাই পেলো লমাই থৈছ সুমা নাই নি ককা এখন খুৰমা বিকা দোকান নহয় ইয়াত খুৰমা ভুজিয়া সেইবোৰ নাপায় বেলেগ
বেলেগ দোকানলৈ যাওক ঐ দোকান দিছ যেতিয়া অলপ ভাল বস্তু বিকিবি ও আজে বাজে নিবিকিবি এটা নাকত ফুটা সুমিয়াই দিম লাঠি আহক আহক লাগি গ'ল সস্তা লৈ আহক বস্তা ইয়ালৈ আহক দাম একদম পানী লৈ যাওক ভাৰ বান্ধি দাদা আহক আহক ইয়ালৈ আহক নমস্কাৰ আহক কি লাগিব কওকচোন হাউ কেন আই চেল ইউ ঐ তই খাবি জানো ফল মূল খাম কিমান দিন খোৱা নাই আপেলৰ কেজি কিমান বহুত বিধ আছে আপোনাক বা কোনটো লাগে কেঁচা আপেল পকা আপেল ৰঙা আপেল হালধীয়া আপেল মিঠা আপেল টেঙা আপেল 200 300 400 500 কেজি একদম ফচামূৰীয়াটো দিয়া চেনি লগাই খাম আইঅ ইমান বেয়া আপেল খোৱাতকে নোখোৱাই ভালচোন খালে ভালটো খাওকচোন স্বাস্থ্য ভালে থাকিব এই মণিবেগৰ স্বাস্থ্যটো একদম বেয়া হৈ যায় নহয় গম পাইছে নাই ফলটো খালে মোৰ নিজৰ স্বাস্থ্য নালাগে মণিবেগৰ স্বাস্থ্যটোহে লাগে এতিয়া ফচামূৰীয়াটো দিয়া দাদা মোৰ দোকানলৈ আহক একদম ফটোৱা বস্তু বিকো থাৰ্ড ক্লাছ কিমান কম দাম আপোনাৰ পকেটৰ স্বাস্থ্য চাব এই আপেল লওক সি টুটুৱা মাৰি আছে 10 টকা কেজি হয় নেকি দিয়া 2 কিলো পেক কৰি দিয়া গোটেই মাহটো খাই থাকিম ভাত নাখাওঁ আহক দাদা মই ইয়ালৈ আহিব লাগে অথনিৰ পৰা টেটু ফালি আছো কেনেকুৱা ৰ'দো হে কৃষ্ণ ধমেশ দাহঁত জিতেন বজাৰ আহিলা হয় সেই আহোৱে আৰু দেওবৰীয়া বজাৰখনলৈ আছাম ট্ৰেক্টৰটো নিবলৈ দেওবাৰে নাখালে মনটো ভালেই নালাগে নহয় তাকে লৈছো 8 কেজি আমি লোৱাই নাই এই লমগেহে চব্জি লৈ আছিলো মোৰো চব্জি ল'বলৈ আছে তাকে ঔটেঙা ওলাইছে নেকি বোলো ঔটেঙা তাকে ল'ম গাহৰিত দি বহুত দিন খোৱা নাই ঔটেঙা নাই দেখা দেই ফেফেলা আজি তুমিও আহিলা বজাৰ চাবলৈ আহিলো বজাৰলৈ অহা মজাই বেলেগ সেইটো বাৰু হয় সৰুতে আমিও খুব আহিছিলো মা পাপাৰ লগত নানে বলে চুচৰি আহো বাকী কিবা খাবা নি এইফালে দোকান চোকান আছে খালে খাব পাৰা নালাগে জিতেন দা থেংক ইউ এতিয়া মানে খাবলৈ মন যোৱা নাই বেলেগ গৰম উঠিছে বা আৰু তেতিয়া যোৱা নোখোৱা যদি ধমেশ দা যাওক মই এইফালে চব্জি লওঁগে আপোনালোকে মাংস লওক হ'ব যোৱা চাদাও ল'বলৈ আছে চাদাও ল'ব লাগিব সপ্তাহটোলে A few moments later. ধমেশ দা আপুনি এতিয়া মাছ ল'বনে মাংস ল'ব মই মাছে ল'ম এই মাংসটো ইমান খাই ভাল নাপাওঁ ব'লক তেতিয়া মই মাংসটো লৈ লওঁ আপুনি মাছটো লৈ লওক আৰু কিবা ল'বলৈ আছে নি নে কাপোৰ কানি ল'ব নি বিহুৰ কাৰণে এই বিহুলে দিন আছে এতিয়াই নলওঁ আকৌ বেলেগ এদিনাখনি যাম আকৌ সেই দেউতালে আণ্ডাৰৱেৰ 2টা ল'বলৈ আছিলে সেই 2টা ল'ব লাগিব ককালে জাঙিয়া আছে আৰু মিঠাই সেই গজনা হোটেলৰ পৰা গাজা চিংৰা তাৰপৰা আকৌ সেই ককাই ক'ব নিচিনাকে খুৰমা জেলেপি সেয়া লৈ আৰু ঘৰ ফুটিম পাপা হেৰি আছে কটন কেণ্ডি আৰু আইচক্ৰীম ব'লা খাওঁগে ঐ তোৰ এইটো পেটনে জয় থলো আমুক খা যে অথনিৰ পৰা কি কৈ আছ ফল মূল কিনি দিছো এইবোৰ ছাগলী গাহৰি কিনি দিছ কি খাৱ তই এনে ফল মূলডাল কিনি দিছে বেয়া এসোপা থাৰ্ড ক্লাছ কোৱালিটিৰ ফল মূল সোপা কিনি দিছে জহনি যোৱা সেয়াকে খাবলৈ পাইছ বুলিহে তোৰ খাবলৈ পাই তেল বাঢ়িছে হে অইনে চালে খাবলৈ পোৱা নাই পথাৰত গৈ চেঁচু খান্দি খাইছেগে তই পাইছ বুলিহে আপেল আঙুৰ খাবলৈ বস্তু মূল্য অকণমান বুজিবি যি আছে সন্তুষ্ট থাক সোনকালে বহি স্কুটিখন ৰ'দ পৰিছে খাই চোৱা না মোৰ দোকানৰ কমলা ধমেশ দা বৰ ধুনীয়া ফল মূল ওলাইছে কিবা কেইটামান লৈহে লওঁ তৰমুজ চৰমুজ গৰমত ভাল হব ল'ৰা খাবি নি তয়ো তৰমুজ খাম তোন কিয় নাখাম কোৱা না কি লাগিব তৰমুজবোৰ কেনেকে দিছে এইবোৰ কেজি 60 কিমান দিম 2টামান উঠাই দিয়াচোন কিমান ৱেট হয় চাওঁ আৰু মিঠা চিঠা আছে নাই নে পনীয়া মস্ত মিঠা মই কৈছো নহয় একদম লাল পুৰা লাল হে এনেকে বুলি কয় যে ভিতৰটো পুৰা লাল ঐ ভেবেলা আহিলি কোন তই আহিলি তোক আহিম বুলি কোৱা নাই জানো ময়ো আহিলো দেখিছ নাই আমাৰ এতিয়া যাবই হ'ল চব লৈ হৈ গ'ল তহঁতি কি লৈছ তৰমুজ লওঁ বুলি ৰলো ভুৱন দা গাহৰি ললে কাপা ললে গাহৰি আমাৰহে গোলেচপাই ললো আজি গাহৰিটো ভাল নহয় বৰ টিকলি গাহৰি চৰ্বি তৰ্বি নাই আমাৰ সেই ঢেকু ঘৈণীয়েকৰ ইয়াতকে বেছিহে চৰ্বি হব